বহুত দেৰিকে ইয়াত আমাৰ কাৰণে ৰখিব লগা হৈছে। তো সময়মতে আপোনালোকৰ লগত এই সভাত আমি উপস্থিত হ'ব পৰা নাই। যেন হওক আমাৰ অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ BTCলৈ আহি আছে। সেইটো কাৰণত সেইটো লৈ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোকৰাঝাৰত প্ৰথম যাই পেলাই গোটেই ল এণ্ড অৰ্ডাৰৰ পৰা আৰম্ভ কৰি গোটেই গোটেই এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই মিটিং কৰিব লগা হৈছে। তো সেইটো কাৰণত অলপ দেৰি হ'ল। যেনক আপোনালোকে তথাপিও যে দেৰি হ'লেও যে আপোনালোকে ইয়াত আমাৰ কাৰণে ৰখি আছে, সঁচাকৈ আমি আপোনালোকক আমি ধন্যবাদ দিবই লাগিব। তো যেন হওক আমাৰ আজি চিৰাং আৰু কোকৰাঝাৰ জিলাৰ যিসকল আপোনালোকে ইয়াত উপস্থিত আছে বেনিফিচিয়াৰী হৈ পেলাই, নিশ্চয় আপোনালোকৰ যিটো উদ্দেশ্য লৈ পাই আমাৰ CM ছাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰজেক্ট বা এই আঁচনিটো লৈছে, নিশ্চয় আপোনালোকে সফল কৰিব পাৰিব বুলি মোৰ এটা আত্মবিশ্বাস। কথাটো হ'ল অসমৰ বহুত যুৱক যুৱতীসকল আছে য'ত মানে চাকৰি নোপোৱাকৈ বা একো কাম কৰিব নোপোৱাকৈ বা একো আৰ্থিকভাৱে বা ফাইনেন্সিয়েলি একো ছাপৰ্ট নকৰাকৈ বহুত মানুহে নিজে কষ্ট কৰি পেলাই কাম কৰি আছে, কাম কৰি পেলাই খাই আছে। তো এইবিলাকত কিছু এটা সাহায্য দি পেলাই আপোনালোকৰ বিজনেছ বা অসমৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ যিখিনি বেনিফিচিয়াৰীসকল আছে সিহঁতে যাতে অলপ হ'লেও ছাপৰ্ট পায়, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি আঁচনিটো লৈছে। সকলোৱে জানে, আজি নতুন কথা নহয়। আপোনালোকে চবে শিক্ষিত মানুহ, চবে বুজি পায় এই আঁচনিটো কিহৰ কাৰণে অসমত লোৱা হৈছে। আমাৰ CM ছাৰে সেই কথাটো চবে জানে। সফল কৰক, যিটো উদ্দেশ্য লৈ পেলাই CM ছাৰে এই আঁচনিটো লৈছে, আপোনালোকে চেষ্টা কৰক। সফল হ'লে নিশ্চয় আৰু অসম চৰকাৰৰ পৰা আৰু নিশ্চয় আৰু ইয়াতকৈ বেছি ভাল নিশ্চয় আঁচনি আপোনালোকে পাবলৈ সক্ষম হ'ব। তো কথা সেইটোৱে, মই বেছি নকম।